অকল আমাৰ মানে আজি মানে একদম বিহু আদৰণি আছে আমাৰ স্কুলত তো আমাৰ ৰাজা আহিলে এয়া ৰাজা আমি পুৰা হেৰি কৰি আছোঁ আজি মানে আমাৰ স্কুলত মানে হেৰি আছে এইটো বিহু আদৰণি আছে তো বিহু ফাংচন আছে আমি চাবলৈ আহিলোঁ ৰাজা মূৰতে লাগিলে চ' আমি এতিয়া চাম আপোনালোকক চাই যাওক আৰু মোৰ এণ্টৰটো দিয়া নাই নহয় দি আছোঁ আপোনালোকক কি খবৰ আপোনালোকৰ মই তেলত আপোনালোকে চাই আছে লখিমপুৰ এছ ইউটিউব চেনেল যদি নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন আহিছে যদি মোৰ বেল আইকন চব অন কৰি দিব চ' ভিডিঅ'বিলাক চাব লাইক কৰিব আৰু মোক ছাপোৰ্ট কৰি যাব একদম আজি পুৰা টিকা ফটা ৰ'দ চাওক এইডাল কি টিকা ফটা ৰ'দ বে আজি ৰ'দ পুৰা একদম বৰফ চৰফ গাড়ীও আছে আৰু নাখাওঁ দিয়ক আমি একদম পুৰা একদম এতিয়া চাই যাওক আপোনালোকে আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ স্কুলৰ পৰা তাৰপিছত স্কুলৰ পৰা বাহিৰলৈ ওলাই পিনি আকৌ যাম এতিয়া আকৌ মানে এতিয়া মানে কিবা কিবি ভাষণ চাখন দি আছে ছাৰহঁতে চ' ছাৰহঁতৰ ভাষণ চাখনবিলাক এদাই হৈ লওক তাৰপিছত আকৌ আমি যাম বিহু যেতিয়া নাচিব ন তেতিয়া একদম আমি একদম ফালি দিম কৈছোঁ আমি ফালি দিম এনেই অলপ ধেমালি কৰিলোঁ এই স্কুলৰ দিশে গতি কৰোঁ আমি বলক আৰে বন্ধুসকল ইমান ধুনীয়া ছোৱালী বাপৰে বা এজনী যদি মই পতাই ল'ব পাৰাহেঁতেন আৰে জহনী মই সাংবাদিকটো ক'ৰ পৰা আহিলে হে আমি চলি চাই আছোঁ ই ক'ৰ পৰা আহিলে এয়া আজি বিহু বুলি খিচি মানে হাঁহিছে চলিবিলাকে খাবলৈ দিয়া আৰু বিহু নকৰোঁ ধুনীয়া ছোৱালী একজনী সঁচাকৈ পোৱা হ'লে দেই চালা কি মানে ৰে
অকল চলিৰ পিছত আছোৱে আমি ছোৱালীৰ পিছত আছো বে কি